আমি এতিয়া যাব ওলাইছোঁ, ৰেডি হ'লোঁ আৰু আমি ফুৰিবলৈ যাম। গেংটকৰ হোটেলত আছোঁ এতিয়া। গেংটকৰ হোটেলৰ পৰা ওলাই যাম অলপ ফুৰিব আহিছোঁ যেতিয়া ফুৰিব যাম আৰু এনেদৰে আপোনালোককো কৈ দিলোঁ অলপ ফুৰিব যোৱাৰ কথা আৰু বাহিৰত কেনেকুৱা হৈছে সেইটোও দেখুৱাই দিম আপোনালোকক। ভিউবিলাক আমি নিজেও চাই থাকিবাচোন ভিডিঅ'টো আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। সকলোৱে অনুৰোধ কৰিছোঁ আৰু যিসকলে কৰা নাই চাই থাকে এনে সেইবিলাকক কৈ দিছোঁ যাতে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকে সেইটোৱে আশা ৰাখিছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আমি আহিছোঁ আজি MG মাৰ্কেটত। MG মাৰ্কেট দেখিছা আপোনালোকে, এনেকৈ আমি চাই যাম। বৰষুণ আহিছে ওপৰত, এইটো আমি লৈছোঁ ছাতি। চব মানুহ ছাতি লৈ আহি আছে আৰু এনেকৈ আমিও চাই যাই আছোঁ মাৰ্কেটবিলাকত কি আছে কি নাই, ভিডিঅ' বনাই এটাই ছাতি হৈছে আমাৰ 5জন মানুহ MG মাৰ্কেটত। কি চাব আৰু তাতে কালেকশ্যন চালু হয়, কি জোতা আছে। MG মাৰ্কেটত বৰষুণ আহি আছে, কোনেও ভালদৰে চাব পৰা নাই। চবেও ছাতি লৈ ঘূৰি আছে আৰু আমিও ইয়াতে থিয় হৈ চাই আছোঁ চবকে। ইফালে এনেকৈ মানুহবিলাক ঘূৰি আছে ইপিনৰ পৰা সিপিনে। বৰষুণ আহিলেও চবে ছাতি লৈছে। এইখন হৈছে ছিকিম গেংটকৰ মাৰ্কেট। MG কি কৈছোঁ MG মাৰ্কেট। আৰু আমি আছোঁ জোতা চেণ্ডেলৰ দোকানত। চেণ্ডেল চাব আহিছিলোঁ। এইবিলাক জোতা চেণ্ডেল আছে ইয়াতে, সুধাই নাই এনে চাই আছোঁ। এইবিলাক চেণ্ডেল ধুনীয়া আছে, আমি চাই আছোঁ। আমি বৰষুণৰ মাজত আহি কেনে ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। এতিয়া এইবিলাক বহা চিট আছে, চফা পাৰি থৈ দিছে ৰাস্তাৰ মাজত আৰু ফুলৰ গাৰ্ডেনবিলাক এনেকৈ পাৰি থৈ দিছে, বনাই থৈ দিছে। ধুনীয়া লাগিল হয়। বৰষুণ নিদিলে এতিয়া বৰষুণৰ কাৰণে কোনেও ভালদৰে চাব নোৱাৰা হৈ আছে এতিয়া এইবিলাক। আৰু এইটো কি ফটো উঠি আছে, ইমান মানুহ উঠিছে ফটো। ইয়াতে বৰষুণ পানী হৈ গৈছে ৰাস্তাই। এইটো ভালুক না কি ফটো উঠি আছে। এইটো চাহ ফটো উঠিছে। আমিও একবাৰ ফুৰিব পাৰলোঁ নে অকলে উঠি আছোঁ দে। নাও উঠাই দিম আমি ছটা লৈ ইমান মানুহ ভিৰ ৰাস্তাত। পানী কিন্তু ভৰি আৰু তলত বৰফ নহ'লেও ছিকিমত ঠাণ্ডাটো দিছে বেছিকৈ। তলত চিমলাৰ দৰেই ন, চিমলাৰ দৰেই ইপিনেও যাব পাৰে ইপিনেও যাব পাৰে। চিমলা মানালী জেগা যেনেকুৱা ছিকিমত তেনেকুৱাই জেগা। চাই যাওক আপোনালোকে। আমি বজাৰ কৰি আহি গ'লোঁ। MG কি আছিল MG মাৰ্কেটৰ পৰা নামটোৱে পাহৰি যাওঁ, আমাৰ মনতে নাথাকে। MG মাৰ্কেট তাৰ পৰা আহিলোঁ ছিকিমৰ গেংটকত আছে MG মাৰ্কেটখন। ৰাতি হ'ল 10টাই বাজিবৰ হ'ল, 10 মিনিট বাকী আছে। তাৰপিছত এইবিলাক গেংটকৰ ওচৰত থকা বিল্ডিং দেখিছেনে আপোনালোকে? ইমান বিল্ডিং আছে এনেকৈ ঠেকা বেকা কৰি। আমাৰ গুৱাহাটীত তেনেকৈ নাইয়ে। আৰু এতিয়া বৰষুণ দি আছিল অলপ আগতে, এতিয়া কমি গ'ল বৰষুণটো। তাৰপিছত তাৰ গানেও লাগিছে। আহিলে কিছু নতুন গাড়ী এখন লৈ আহিছে। আমাৰ হোটেল পাবৰ হ'ল। আমি আহি আছোঁ বৰ্তমান খোজকাঢ়ি গাড়ীত। অলপ জেগাতে ইমান পইচা লয়, 200 কে লৈছে
খোজ কাঢ়িলে পাওঁ হোটেলখনৰ পৰা। তাৰপিছত আমি এতিয়া আহি আছোঁ, ঘৰ পাম, ৰুম, হোটেল, তাৰপিছত চাই থাকিব শেষলৈকে। ভিডিঅ'টো চালেহে তেতিয়া বুজি পাব। বেলেগ জাগাত যাম আৰু কালি আমি বেলেগ জাগাত যাম, সেই জাগাৰ পৰা দেখুৱাই আছোঁ ভিউবিলাক কেনেকুৱা। আমিও চাম, আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব শেষলৈকে।